নমস্কাৰ, পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ এতিয়া মই যাব ওলাইছোঁ আপোনাৰ দাড়ি চুলি কাটিবৰ কাৰণে। কাৰণ আজি ছানডে হয়, কাইলৈ আপোনাৰ আকৌ ডিউটি ষ্টাৰ্ট। আৰু ৰাতিপুৱা একেবাৰে চাওকচোন সুন্দৰ পৰিৱেশ। গাঁৱত থকা মজাই বেলেগ। আপুনি টাউনত যিমানেই নাথাকক, মানে আপোনাৰ গাঁৱত যিটো হাৱা নহয়, মানে আপোনাৰ বহুত ভাল লাগে। তথাপিতো আমাৰ গাঁৱৰ নামঘৰ সদায় ওলাই যাওঁতে ইয়াতে সেৱা এটা কৰিবলৈ যাওঁ, যাতে ভালে ভালে যাব পাৰোঁ। আৰু কাৰণ আজিকালি গাড়ী ঘোঁৰা যিহে স্পীডত চলে নহয়, আপুনি ভালে চলালেও আপোনাক মাৰি থৈ যাব। চেলুনখন খোলা নাই আৰু তাৰ কাৰণে ৰখি আছোঁ। দাদা আহিব আৰু আধা ঘণ্টামান লাগিব বুলি কৈছে। আৰু এইটো হৈছে আপোনাৰ জাৰ্নিঙৰ চেণ্টাৰ। এতিয়া পালোহি আপোনাৰ, কাটি লওঁ অলপ, দাড়িডাল বনাই লওঁ। আপোনাৰ দাড়ি চুলি কাটি হ'ল, এতিয়া যাওঁ ঘৰলৈ যাওঁ। এটিএমত কাম দুটামান আছে, এটিএমত পইচা দুটামান উলিয়াই আপোনাৰ যাওঁ। আৰু বাইকত তেলো ভৰাব লাগিব, তেলো ভৰাই আহোঁ বোলো। আপোনাৰ তেল ডিপু পালোহি, তেল ভৰাই লওঁ, কাইলৈ যাবই লাগিব যেতিয়া। আঢ়ৈশ টকা দিওঁ। আপোনাৰ তেল ভৰালোঁ। আপোনাৰ গহপুৰ যিটো মেইন টাউনৰ যিটো তেল ডিপু, সেইটো তেল ডিপু তেল ভৰাইছোঁ, কিন্তু মাইলেজ নাপায়। আপোনাৰ ঘাঁহিগাঁও আৰু পুৰবাৰী আৰু এইফালে আহিলে আপোনাৰ এই জাৰণি গাঁও, এই তেল ডিপুকেইটাত অলপ মাইলেজ পায় তেলে। কাৰণ মইতো আপোনাৰ সপ্তাহত 2-3 বাৰ আপোনাৰ বিশ্বনাথ চাৰিআলি আপ ডাউন কৰি থাকোঁ। এতিয়া পালোঁহি আপোনাৰ আমাৰ ফুলেঙি চেণ্টাৰ। আৰু ভিডিঅ'টো আজিলৈ ৰাখিছোঁ ইমানেই, সৰুকৈ এটা ভিডিঅ' দিলোঁ আৰু।